বন্ধুসকল দেখিছে মোক চৰাই চিৰিকটিয়ে কিমান ভাল পায়। সঁচাকৈ মোক গৰু ছাগলী হাঁহ কুকুৰা পাৰ এইবিলাকে মোক বহুত মানে। বন্ধুসকল মই মুখাখন খুলি দিছোঁ, তেতিয়া ভালকৈ বুজি পাব। তাৰপিছত এতিয়া আহিলোঁ, এয়া দেখিছেনে এইবিলাক হ'ল চ'লাৰ। এইবোৰ চ'লাৰ পেনেল মানে চৰকাৰে এগ্ৰিকালচাৰ খেতিৰ কাৰণে এই এনেকৈ ব্যৱস্থা কৰি দিছে। এই ইয়াৰ পৰা কি হ'ব দাদা কওকচোন বুজাই মেলি। ইয়াৰ পৰা খেতিৰ কাৰণে ইৰিগেশ্যন দিছে। ইৰিগেশ্যনে দিছে ন? মই ভালকৈ নাজানো, আপুনি অকণমান বুজাই দিয়ক। খেতিৰ কাৰণে দিছে। খেতি এতিয়া মানুহে প্ৰায় 60 বিঘা মানুহে খেতি কৰি পোৱাকৈ দিছে। এতিয়া চব সুবিধা হৈ গ'ল, খালি কানেকশ্যনটো কৰিব নোৱাৰে লকডাউনৰ কাৰণে। কানেকশ্যনটো হোৱা যে মানুহ যথেষ্ট উপকৃত হ'ব। হয়তো আৰু 10-15 দিনৰ পাছত মানুহ উপকৃত হ'ব। যথেষ্ট ওচৰ চুবুৰীয়া মানুহে কঠীয়া পাৰিলে ইয়াৰ পৰা কঠীয়া পাৰিলে পানীৰ পৰা হেৰি কৰি বাৰু ঠিক আছে। এতিয়া বাম মাটিত কেনেকৈ ইয়াৰ দ্বাৰা সেই কঠীয়া পাৰি পিনি এই গাঁৱৰ মানুহ বহুতে ইয়াত কঠীয়া পাৰিছে বুলি কৈছে। চাওক এয়া কঠীয়া তুলি আছে, ইয়াৰ মানুহে দেখিছেনে? ইয়াত কঠীয়া তুলি আছে। মই এই বোকাৰ কাৰণে মই ওচৰলৈ যোৱা নাই, আপোনালোকক মই ইয়াৰ পৰাই দেখাইছোঁ। ৰ'ব মই এইফালে বেক কেমেৰাত দেখাই আছোঁ। এতিয়া বৌৱে পথাৰত তামোল এখন দিলে, এই টোপোলা দেখিছেনে? টোপোলাৰ পৰা তামোল এখন দিলে, তামোলখন খাই লৈছোঁ পথাৰৰ মাজত, ঘৰত নহয় কিন্তু। আৰু পথাৰৰ মাজত কঠীয়া তুলি ধৰক, ৰোৱনী তুলি ধৰক, এইবিলাক খাই বৰ মজা আছে। আপোনালোকে গম পাইছেই নহয়, খুব ধুনীয়াকৈ খেতি কৰিছে। গতিকে চাওক, আমাৰ অসমৰ প্ৰধানিকতে আমাৰ এই লখিমপুৰীয়া মানুহ কিন্তু এনেই নাথাকে। মই আপোনালোকক কৈ দিলোঁ, লখিমপুৰীয়া মানুহ এনেই নাথাকে, চব কামতে আগভাগ লয়। খেতি এইবিলাক কি ধুনীয়াকৈ খেতি কৰিছে, আগতীয়াকৈ ৰুইছে। ইয়াৰ পৰা এই পাম্পৰ পৰা, চ'লাৰ পাম্পৰ পৰা এইখিনি আগতীয়াকৈ পানী দি ৰুইছে। কি ধুনীয়া খেতি আছে চাওক এইখিনি। এই আগলৈ মই কেমেৰাই ঢুকি পোৱা নাই, তাত সেয়া বাম মাটি, তাতো পানী দি পিনি সেয়া ৰুবলৈ ব্যৱস্থা কৰিছে চাওক। আৰু কি দেখাম আপোনালোকক, টুকুৰা টুকুৰিকৈ যি পাওঁ। অঁ এই বগাকৈ যে ঢিপকেইটা, তাৰপৰা পানী ওলাব, তাৰপৰা জলৈ পঠিয়াব পাৰিব ন? অঁ এই বহুত দূৰলৈকে আছে ন? 9টা আছে। ইয়াৰ পৰা বহুত ৰাইজ উপকৃত হ'ব নহয়। বন্ধুসকল, লোকৰ খেতি ঢেৰ চালোঁ, এতিয়া মোৰ নিজৰ খেতি চামগৈ। মোৰ নিজৰ খেতি বাৱনী আছে, বহুত বাওতলীয়ে মই আপোনালোকক দেখাম। তাত কিন্তু নাও লৈ যাব লাগিব, বহুত মনোৰঞ্জন হ'ব, ভাল লাগিব। আপোনালোকে চাই থাকক। মোৰ বাৱনী তলিলৈ মই আজি নাৱত উঠি যাম। সেই মানুহ ঘৰত বা নাও আছে নাই, থাকিবই, পামেই, সেইটো কপালৰো কথা আছে। আহক বন্ধুসকল, আমাৰ ঘৰৰ পৰা বহুত দূৰত মানে মোৰ এডোখৰ মাটি আছে। সেই তাত মানে মোৰ বাও খেতি হয়, অলপ পানীটো অকণমান বেছি হয়। এইবাৰ বাওখিনি দিয়া হ'ল, তাৰপিছত কি হ'ল আৰু মই কোনোদিনা চাবলৈ অহা নাই। এতিয়া গম পাইছোঁ বাওখিনি অলপ বেয়া হৈছে, পানীত মানে অলপ মৰিছে বুলি কোৱা শুনিছোঁ। তাকে এই নাওখন লৈ সেই বাও চাবলৈ আহিছোঁ। আহক, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। এতিয়া আমি এইফালেদি এনেকৈ বহুত যাব লাগিব, ভালেমান যাব লাগিব। আৰু মোৰ লগত আহিছে এই মাধুৰ্য, এইফালে সি নাও চলাইছে। নমস্কাৰ। ল'ৰা লগৰ ভাইটি নহয়, ল'ৰা লগৰ আৰু ভাইটি বুলি ক'লেও নহয়। নাও লাগি ধৰিলে, টানিবলগীয়া আছে। তাৰপৰা বহুত দ পানী আছে, ইমান পানী আছে। এতিয়া বামডোখৰ মই টানি পিনি দত পেলাই লৈছোঁ। ওপৰ ৰ'দ, খুব ধুনীয়া বতাহ, কিমান মজা লাগিছে আপোনালোকে কমেণ্টত ক'ব। খুব ভাল লাগিছে, চবফালে ধান দেখিছে। বোকা সোমাই নখ ডাং খাই আহিলে। ঘৰত গৈহে চামগৈ আৰু, ইয়াত কিন্তু বিষ আহি আছে। বাৰু গৈ থাকোঁচোন।
নাৱে বোলে তুলুং বুলুং বঠাই বোলে পাওঁ, কিন্তু এতিয়া আমাৰ বঠা নাই। লগি বুলি কয় এডাল দীঘল বাঁহডালে সেই ভাইটিয়ে মাৰি আহি আছে। মাধুৰ্য ভাইটি বুলি ক'ব নালাগে, মাধুৰ্যই মাৰি আহি আছে আৰু আমি আৰামছে বহি আহিবলৈ পাইছোঁ। কিন্তু ঠেলিলোঁ, দেখিছে নহয় নখ ডাং খাই গ'ল। এতিয়া মোৰ মাটিডৰালৈ বেছি দূৰ নাই, আছে অলপ দূৰ আছে, তাত আছে, তাত গৈ পাম। এয়া এঠুতৰি হ'ব এইডোখৰত, এঠুতৰি। বন্ধুসকল, এতিয়া আপোনালোকে দেখিছেই অকল মোৰ মাটিয়ে নহয়, এয়া বহুতৰে মাটি। এইবোৰ আমি যে পাৰ হৈ আহিছিলোঁ, ক'ৰবাত 2 এপিট বাও ধান আছে, বাদ বাকী চব এইটো নল দুবৰি বুলি কয়। এই নল দুবৰিটো কিন্তু গৰুৱে খায়, গৰু ঘাঁহ হয়, এইটো নল দুবৰি বুলি কয়। এইটো এতিয়া এঠুতৰি পানীত পৰি, এবুকু পানীত পৰি কোনেনো কাটি নিবহি, সেইকাৰণে জাপ হৈ আছে, দেখিছেনে? কিন্তু বাওমৰা হ'লে মানুহে নি এদাই কৰিলেহেঁতেনে। যায় কি নহওক, আহি এইডৰা আমি এতিয়া য'ত উঠি আছোঁ, এইডৰাই আমাৰ মাটি। ইয়াৰ পৰা সেই আগত যে দেখিছে মাথাইটো, সেই তালৈকে আমাৰ মাটি। গোটেইখিনিয়ে একে অৱস্থা, এক পিঠ ধান নাই। ক'ৰবাত দল এডাল আছে, বাদ বাকী একদম পূৰা জাপ হৈ আছে। এয়া নল দুবৰি, এইটো নল দুবৰি বুলি কয়। এইবাৰ আমাৰ ইয়াত এইটো অৱস্থা। এতিয়া মই কি কৰিম, এতিয়া ঘৰৰ বাম মাটিবিলাকৰ ৰোৱা ব্যৱস্থা কৰিবগৈ লাগিব ইয়াৰ পৰা গৈ। ইয়াততো গম পালোঁৱেই আৰু ইয়াত খেতি নায়েই, সেইটোকে এইবোৰ মাটিত এতিয়া খেতি বাতি নায়েই। গতিকে খৰালিলে আৰু আলু সৰিয়হ কৰিব লাগিব। অকল মই কৰিলেই নহ'ব নহয়, কিনাৰৰ যিবোৰ মানুহৰ মাটিত খেতি নাই, সকলোৱে যদি আলু সৰিয়হ কৰে, তেতিয়া এই ধানতকৈ বেছি লাভ হ'ব। মই সেইটোৱে কৰিম বুলি ভাবিছোঁ। কিনাৰত যদি কোনোবাই আলু সৰিয়হ বাম পাচলি কৰে, তেতিয়া মই সেই তেনেকৈ কৰিম বুলি ভাবিছোঁ। বন্ধুসকল, এতিয়া তাৰ ভাগৰ লাগিলে মই নাও মাৰিছোঁ। এয়া মই নাৱত ধৰিছোঁ। মই জানো নাও মাৰিব, কিন্তু বহুত ডাঙৰ সোঁতত ডাঙৰ নদীত মই নোৱাৰোঁ। কিন্তু এনেকুৱা জেগাত মই মাৰিব জানো, আৰু সৰু নদীটো পাৰোঁ। এই অভ্যাসটো অলপ আছে, একেবাৰে নাইকিয়া নহয়। এতিয়া এই আমাৰ ল'ৰাই কিমান মাৰিব, তাক অকণমান ৰেষ্ট দিছোঁ। মই নাও মাৰি আহি আছোঁ, আপোনালোকে কেৱল চাই থাকক। কলমৌ, আমি যে শাক খাওঁ কলমৌ, এইটোৱে কলমৌ। এনেকুৱা পানীৰ মাজত হয়। মই বুটলিছোঁ, চাওক, আৰু আছে এয়া ঠাই কলমৌকেইডাল মই বুটলি লওঁ। বন্ধুসকল, এই যে খাই কি শাক বুলি কয়, কলমৌ। এই কলমৌ শাকটো মই অলপ বুটলি লৈছোঁ ইয়াত দেখি পিনি। কেইডালমান লৈ যাওঁ আৰু। মইতো আজি কেইবাবছৰো মই শাক পাচলি কিনি পোৱা নাই, বাৰীৰে খাইছোঁ। এয়াও ফ্ৰেছ বস্তু পাই লৈছোঁ, যি 2-এডাল লৈ লৈছোঁ লগত। ঘৰত মাইকী মানুহে ভাল পাব আৰু। এয়া ভেটফুল, বহুতে চিনি নাপায়। আপোনালোকে যে চিনি পায় কমেণ্টত জনাব। এইটো ভেটফুল, সঁচাকৈ বহুত ভাল লাগে। মেচিন নাও আহোঁতে আহি আছে, আপোনালোকে দেখিছে বন্ধুসকল, ইমান বঠা মাৰিছে, মেচিন নাও আহোঁতে আহি আছে। খুব ধুনীয়া বতাহ এচাটি মাৰিছে, ইমান ভাল লাগিছে নহয়, মই আপোনালোকক বুজাই ক'ব নোৱাৰোঁ। কৃষ্ণ, আহি ওচৰ চাপিছোঁহি। তাৰপিছত আমি যি ঘৰৰ পৰা নাওখন খুজি আনিছিলোঁ, সেই মানুহ ঘৰত নাও চমজাই সিহঁতৰ ঘৰৰ পৰা আকৌ আমি ঘৰলৈ যামগৈ। বন্ধুসকল, এতিয়া আমি এয়া নাও অনা মানুহ ঘৰ পালোঁহি। নাওখন চমজাই দি থৈ এতিয়া আমি ঘৰলৈ যাব লাগে, যথেষ্ট টাইম হ'ল। আহক বন্ধুসকল, আপোনালোকে দেখিলেই যে বাওতলিত বাও এপিটো নাই, আৰু বছৰটোত খাব কি। গতিকে আহি ৰোৱাতলিৰ কাৰণে, বাম খেতিৰ কাৰণে, বাম খেতি মানে ৰোৱাতলি আৰু লাহিতলি, তাৰ কাৰণে যত্ন কৰিছোঁ। এইবাৰ ভালকৈ ৰুব লাগিব। আৰু পানী নাই, আপোনালোকে দেখিছে, যেনে তেনে ৰুব পৰা হ'ব, কিন্তু বৰষুণ কম, পানী নাই। এইটো কিবা এটা ব্যৱস্থা কৰিব লাগিব। এইবাৰ ৰোৱা খেতিটো ভাল নহ'লে মোৰ এইবছৰ ভাত খোৱাটো গণ্ডগোল লাগিব। আজিলৈকে চাউল কিনি ভাত খোৱা নাই, নিজে খেতি কৰি খাইছোঁ। এইবাৰ কিন্তু ওপৰলৈ আহে জানে, অবাও নায়েই। বন্ধুসকল, মোৰ প্ৰিয় খাদ্য এয়া চাওক, কঁঠাল গুটি আৰু ভাত কেৰেলা। আজি এতিয়া এয়া বনাব দিছোঁ কঁঠাল গুটিত মই নিজে প্ৰমাণ পাইছোঁ। মই ঘাঁহ কাটিবলৈ গৈছিলোঁ গৰুৰ কাৰণে, মোক খুব এৰালিয়ে কাটিছিলে। তাৰপৰা কঁঠাল গুটি পুৰি পিনি খাই দিলোঁ, লগালগ ভাল হৈ গ'লে, চব চিন নাই।
ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाइशी सुपारी है। এতিয়া ইয়াৰ লগত ঢেকীয়া আৰু ঔটেঙা এয়া জোল বনাব। তাৰপৰা কেনে হয় আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল, মোৰ ভিডিঅ' আপোনালোকে চাইছে, কিন্তু 60% ছাবস্ক্ৰাইব কৰা নাই। বেয়া কথা, ছাবস্ক্ৰাইব কৰি দিব না। বাৰু বন্ধুসকল, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।